হাই এভৰিৱান, চুকুছ কিটচেনৰ আন এটা ব্লগলৈ স্বাগতম। আজি এতিয়া ব্লগ এটা আৰম্ভ কৰিবলৈ ওলাইছোঁ। দেৰিয়ে হৈ গ'ল ব্লগটো আৰম্ভ কৰা, 11টামানেই বাজিলে। ভাবিলোঁ ব্লগটো আৰম্ভ কৰোঁ। আৰু বিশেষকৈ আমাৰ বাচ্ছা দুটা আছে, বাচ্ছা দুটাক দেখাওঁ আপোনালোককতো বাচ্ছা দুটা দেখুওৱা হোৱাই নাই। ব'লক এতিয়া বাচ্ছা দুটা দেখাই দিওঁ। বাচ্ছা দুটা ওপৰত থাকে, তাৰে এটা এইটো সৰুটো, ইয়াৰ নাম মিকু। মই মৰমতে মুনু বুলি মাতোঁ। বোলা 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 আহা। আৰু এটা এইটো ডাঙৰটো, এইটো ব্লু বেল্ট আছে যে, সেইটো ডাঙৰ হয়। তাৰ নাম ৰেমো, মই মৰমতে পিতাই বুলি মাতোঁ। দুইটা বিৰাটেই দুষ্ট, এনিটাইম ইটোৱে সিটোৱে কাজিয়া লাগিয়ে থাকে। এই ডাঙৰটো মানে পেৰালাইচিছ হ'ল। এতিয়া সি মানে বেছি ভালকৈ ঘূৰা পকা কৰিব নোৱাৰে, খালি খাই মুতিবলৈহে ওলাই যাব পাৰে। তাকো তলত থাকিলে ওপৰলৈ ধৰি ধৰি লৈ আহিব লাগে। এই সৰুটো বিৰাটেই দুষ্ট, ইয়াৰ কাৰণে মানুহ ঘৰত আহিবই নোৱাৰে। সি ইমানেই মানুহ মানে দেখিব নোৱাৰে, কোনো মানুহ মানে ঘৰত আহিব নোৱাৰে। কোনোবা আলহী আহিবলৈ হ'লে আগতীয়াকৈ সিহঁত দুটাক, বিশেষকৈ এই সৰুটোক আগত বান্ধিব লাগিব, তাৰপিছতহে মানুহ আহিব পাৰিব। নহ'লে এটা ৰুমত বন্ধ কৰি থ'ব লাগিব, নহ'লে ওপৰত ৰাখিব লাগিব। ফ্ৰণ্টৰ দৰ্জা বন্ধ কৰি ওপৰত ৰাখিব লাগিব, তেতিয়াহে মানুহ ভিতৰত সোমাব পাৰে। সি মানে ইমানেই দুষ্ট মানে একেবাৰে আৰু সাংঘাতিক। এতিয়া দুইটাকে ভাত দিলোঁ, এই ভাত নাখালে। ডাঙৰটোক ইয়াত দিছোঁ, এয়া আধা খাই থৈ দিছে। আৰু সৰুটো এয়া সিহঁতে মানে সৰুটোৱে আৰু এবাৰ তলত এবাৰ ওপৰত এই ঘূৰা ঘূৰি কৰি থাকিব। আৰু সেই মানুহকেইটাৰ লগতেই ইফালৰ পৰা সিফালে কৰি থাকে। আৰু বাহিৰততো ওলাব দিব নোৱাৰিয়েই, বাহিৰত ওলালেই মানুহ মানে ৰাস্তাতে গৈ দেখিলেও মানে গেটৰ ভিতৰৰ পৰাই ভুকি থাকিব। সেইটো কাৰণে সিহঁতক এই ওপৰতে ৰখা হয় প্ৰায়। মিকু মিকু, এই কাষৰ ঘৰৰ দাদাহঁতৰ এই মানে এটা কুকুৰ আছে, তাৰ নামো চিকু হয়। তাকতো একদম দেখিব নোৱাৰে, একেবাৰে খোৱা বস্তু দিলে সি আগত তাক চাই ল'ব। মিকু ওপৰত আছে নেকি। মিকু যদি ওপৰত আছে, সি মানে আগে মিকুক চিকু ওপৰত আছে নেকি চাই ল'ব। চিকু যদি ওপৰত থাকে সি মানে তাক আগে খেদি ল'ব, তাৰপিছতহে খাবলৈ আহিব। যেনি তাক দি দিওঁ। ডাঙৰটো আকৌ ভাল, সি মানে ইমান হেৰি নাই, সি বেমাৰ হ'ব পৰা মানে বহুতেই ঠাণ্ডা হৈ গ'ল। আগতে সিও তেনেকুৱাই আছিলে। তাৰ এতিয়া এবছৰমান হ'ল, সি আগ ভৰি দুখন সেই এনেকুৱা হৈ গ'ল, ডেকা হৈ গ'লে মানে হঠাতে এদিন ইমানেই এখন ভৰি খজুৱালে, এই সোঁ ভৰিখন ইমানেই খজুৱাইছে। মই ভাবিছোঁ কিবা বিচা লাগিছেনে নাই, কি হ'ল। ধুৱাই কৰি দিলোঁ, নাই কমানে খজুৱাই আছে।
পিছত সন্ধিয়ালৈ তাৰ আৰু অৱস্থা বেয়া, ডক্তৰ লৈ আহিব লগা হৈছে। ডক্তৰ অনাৰ পিছত আৰু ডক্তৰে চাই পেলাই বেজি চেজি কিবাকিনি এইবিলাক চেলাইন দিলে। সি আৰু পৰিয়ে গ'ল আৰু সেই যি পৰিলেই। পিছত এতিয়া তাক অলপ মানে এইবিলাক এক্সাৰচাইজ কৰিছে, ফিজিঅ'থেৰাপি টাইপত কৰোঁতে মেলোঁতে এতিয়া যথেষ্ট ভাল। এতিয়া মানে নিজে এয়া বহিব পৰা হৈছে, আগতেতো পৰি থাকে। এতিয়া সি যেনিবা নিজে হাগিবলৈ যাব পাৰে, মুতিবও যাব পাৰে। আগতেতো খুৱাই দিব লাগে, এতিয়া অলপ নিজে খাব পৰা হৈছে। এই দুইটা এতিয়া মানে খুব ইটোক নেদেখিলে সিটো থাকিবই নোৱাৰে। এই সৰুটো যদি তলত থাকে ডাঙৰটোৱে ওপৰৰ পৰা চিঞৰি থাকিব, আৰু এই ডাঙৰটো যদি তলত থাকে ওপৰত সৰুটো নাথাকে। দুইটা একেলগতে থাকিব, কিন্তু একেলগতে কাজিয়া কৰি থাকিব এনি টাইম। কেনেকৈ খেলি আছে নাৰিকলৰ, এই যে নাৰিকলৰ এইটো হেৰিটো বাকলটো, সি এইটো লৈ খেলি খুব ভাল পায়। এই সৰুৰে পৰাই মানে নাৰিকলৰ এই বাকলটো লৈ খেলি থাকে। কি বতাহ দিছে আজি, মানে ৰাতি বৰষুণ পৰিছিলে, এতিয়া পূৰা বতাহ দি আছে। আপোনালোকক আমাৰ ওপৰৰ ভিউটো অকণমান দেখাই দিওঁ। সেই কাষতে লগতে এঘৰ আছে, আমি দাদা বৌ বুলি মাতো, কাষতে ওচৰত এইবিলাক ঘৰবিলাক নতুনকৈ চব ঘৰবিলাক হৈ আছে। ওপৰত ভিউটো দেখিবলৈ খুব ভাল লাগে। চব এইবিলাক নতুনকৈ অহা মানুহ ঘৰ বনাইছে, এইবিলাক ঘৰ বনাই আছে কাষতে। এইফালে আমাৰ এই কলগছ এজোপা কল ওলাইছে নতুনকৈ, একে মাজতে শিল পৰি একে কলৰ পাত একেবাৰে অৱস্থা নাই কৰি পেলালে। ওপৰত লাও চাং এখন আছে, পানীলাও এজোপা দিছে, ওচৰৰ পৰা দেখাইছোঁ। ৰছী ছিষ্টেম কৰি পেলাই দিছে। আমাৰ মানুহজনে ৰছী ছিষ্টেম কৰি পেলাই এজোপা লাও দিছে। তলৰ পৰা আহিছে গুৰিটো তলৰ পৰা আহিছে, ওপৰলৈ দিয়া হৈছে। ঠিক আছে, ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰোঁ। ভিডিঅ'টো কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। ভিডিঅ'টো যদি ভাল লাগিছে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। আৰু নতুন ভিডিঅ'সমূহ পাবৰ কাৰণে কাষতে থকা বেল আইকনটো ক্লিক কৰিব নাপাহৰিব। ধন্যবাদ। বতাহে চুলি উৰাই দিছে।